প্ৰেম শব্দটো একেবাৰে সৰু নহয়নে? কিন্তু আমি যেতিয়া ইয়াৰ গভীৰতা বুজিবলৈ লওঁ তেতিয়াহে বুজি পাওঁ যে সাগৰতকৈও ই কিমান গভীৰ আৰু আকাশতকৈও বিশাল। শৰতৰ শেৱালিৰ দৰে ই কোমল, আকৌ ফাগুনৰ পছোৱাৰ দৰে ই উন্মাদ। জীৱনৰ কোনোবা এটা সুৰুঙাৰে এই প্ৰেম আমাৰ সকলোৰে বুকুৰ মাজলৈ আহে। কেতিয়াবা কাৰোবাৰ এটি মিচিকীয়া হাঁহিত আমি নিজকে হেৰুৱাওঁ, আকৌ কেতিয়াবা কাৰোবাৰ এটা মেছেজৰ অপেক্ষাত আমাৰ হেজাৰটা নিশা টোপনি নহাকৈ পাৰ হয়। কিন্তু সকলো প্ৰেমৰ কাহিনী আকৌ বিবাহৰ বেদীত শেষ নহয়। কিছুমান কাহিনী আধৰুৱাই হৈ ৰৈ যায়, যেনেকৈ ডায়েৰীৰ ভাজত সযতনে লুকাই ৰখা সেই মৰমৰ শুকান গোলাপ ফুলপাহ। ঠিক তেনেদৰে কেৱল এক দুখৰ নৈ হৈ ৰৈ যায় মাথো বুকু ভৰা স্মৃতিৰ সৈতে। প্ৰেমৰ এই নিতুল আৱেগ, মিলনৰ উৎসাহ আৰু বিচ্ছেদৰ কৰুণ সুৰক একত্ৰিত কৰি নমামি চিনেভাৰ্ছে আপোনালোকলৈ লৈ আহিছে এক নতুন অডিঅ' ছিৰিজ সেন্দুৰ। এয়া কেৱল এটা কাহিনী নহয়, এয়া মোৰ, আপোনাৰ আৰু আমাৰ সকলোৰে জীৱনৰ সেই লুকুৱাই ৰখা ডায়েৰীৰ পাত, যিখন আমি কাকোৱে পঢ়িবলৈ নিদিওঁ। আজিৰ এই 10 মিনিটৰ যাত্ৰাই আপোনাক যদি ক'ৰবাত হহুৱাই, ক'ৰবাত কিন্তু কন্দুৱাব আৰু জীৱনৰ আটাইতকৈ কঠোৰ সত্যৰ মুখামুখি কৰাব। মাথো চকু বন্ধ কৰি আমাৰ এই কাহিনী শুনক আৰু অনুভৱ কৰক। প্ৰথম দেখা আৰু এটা ৰহস্যময় আৰম্ভণি। জুনৰ এটা বৰ্ষাসিক্ত দুপৰীয়া গুৱাহাটীৰ পাণবজাৰৰ সেই পুৰণি কিতাপৰ দোকানখনৰ বাহিৰত মই ৰৈ আছিলোঁ বৰষুণৰ পৰা বাচিবলৈ। আৰু তাই ৰৈ আছিল এখন পুৰণি উপন্যাসৰ সন্ধানত। বতাহত উৰি অহা তাইৰ সেই দীঘল চুলিকোছাই মোৰ চকুত কোবাই গৈছিল। আউলি বাউলি চুলিখিনি ঠিক কৰিবলৈ লওঁতে তাইৰ সেই হাতৰ পৰা সৰি পৰিল প্ৰায় 300 পৃষ্ঠাৰ উপন্যাসখন। মই তাইক তুলি দিবলৈ লৈছিলোঁ। তেতিয়াই প্ৰথমবাৰৰ বাবে তাইৰ সৈতে মোৰ চকুৰ মিলন হয়। কপালত এটা সৰু গোলাপ ফুল আৰু গালত এটা ৰঙা তিল। প্ৰায় 24 বছৰীয়া ছোৱালীজনী সঁচাকৈয়ে খুব ধুনীয়া আছিল। তাই মাথো এটা সৰু হাঁহি মাৰি ধন্যবাদ বুলি কৈ গুচি গ'ল। কিন্তু তাই যোৱাৰ পিছত মই দেখিলোঁ কিতাপখনৰ তলত পৰি আছে এখন সৰু কাগজৰ টুকুৰা। মই তুলি ল'লোঁ। তাত লিখা আছিল এটা ফোন নম্বৰ আৰু তলত ৰঙা চিয়াহীৰে লিখা আছিল যে মোক বচাব পাৰিবানে? নিদ্ৰাহীন ৰাতি আৰু এটা চৰ্ত। ঘৰ অহাৰ পিছতো এক যেন অবুজ ৰহস্যত মোৰ হাত ভৰিবোৰ কঁপি আছিল। অৱশেষত মই নিশা 11 বজাত মেছেজ কৰিলোঁ, আপুনি ঠিকে আছেনে? 5 মিনিট গ'ল, 10 মিনিট গ'ল, ৰিপ্লাই নাই। ঠিক 12 বজাত মোবাইলটো বাজি উঠিল। মেছেজত লিখা আছিল থেংক ইউ, কিন্তু মোৰ লগত বেছি কথা পাতিলে তুমি ধ্বংস হৈ যাবা। মোৰ অজস্ৰ নিদ্ৰাহীন নিশাৰ সেয়াই আছিল আৰম্ভণি। তাইৰ প্ৰতিটো মেছেজত যেন কিবা এটা বিষাদ আছিল। এদিন ৰাতি মই তাইক সুধি পেলালোঁ যে তোমাৰ আচলতে কি হৈছে? তাইৰ উত্তৰ আহিল, মোক কেৱল 3টা দিনৰ বাবে তোমাৰ সময় লাগে, তাৰ পিছত মোক কেতিয়াও নিবিচাৰিবা। মই সন্মত হ'লোঁ, কিন্তু মই নাজানিছিলোঁ যে সেই 3টা দিনেই মোৰ গোটেই জীৱনটোৱে কাঢ়ি নিব। প্ৰথম ডেট আৰু অব্যক্ত প্ৰেম। উজান বজাৰৰ নদীৰ ঘাটত আমাৰ প্ৰথম আৰু শেষ ডেটিং। তাই পিন্ধি আহিছিল এযোৰ সাধাৰণ বগা কুৰ্তা। মই তাইৰ চকুলৈ চাই ৰৈ গৈছিলোঁ। এই সঁচাকৈয়ে কিছুমান যে মানুহক যিমানেই চোৱা যায় সিমানেই কম যেন লাগে। তাইও ঠিক তেনেকুৱাই আছিল। ব্ৰহ্মপুত্ৰৰ বুকু ফালি আগুৱাই থকা নাওখনলৈ চাই মই সুধিলোঁ, জীৱনত তুমি কি বিচাৰা? তাই মোৰ চকুলৈ চাই সেমেকা হাঁহি এটা মাৰি ক'লে, মোক এজন মানুহ লাগে জানা, যিয়ে মোক মোৰ অতীতৰ দাগবোৰৰ সৈতে আদৰি ল'ব পাৰে। কিন্তু মোৰ কপালত সেই সুখ নাই। হঠাৎ তাই মোৰ হাতখন খামুচি ধৰিলে। তাইৰ হাতখন বৰফৰ দৰে চেঁচা আছিল।
চকুৰ পৰা তাইৰ দুটোপাল চকুলো মোৰ হাতত সৰি পৰিল আৰু তেতিয়াই মই তাইৰ চকুলো মচি দিবলৈ হাতখন আগবঢ়াওঁতেই তাইৰ মোবাইলটো বাজি উঠিল আৰু কিবা হ'ল স্ক্ৰীণত ভাঁহি উঠা নাম্বাৰটো দেখি তাইৰ মুখৰ ৰং সলনি হৈ গ'ল আৰু একো নোকোৱাকৈয়ে তাই দৌৰি গুচি গ'ল। বাস্তৱৰ কঠোৰ ৰূপ আৰু এক সংঘাত। তাই যেতিয়া হঠাতে উঠি গুচি গ'ল মই তাইলৈ 1000 বাৰ কল কৰিলোঁ, কিন্তু তাৰ মোবাইলটো ছুইচ অফ। প্ৰেমৰ পৃথিৱীখন দেখিবলৈ ধুনীয়া, কিন্তু বাস্তৱ সিমানেই কঠোৰ। মোৰ তেতিয়া কেৰিয়াৰ একেবাৰে অস্থিৰ, জেপত পইচা নাই। তেনেতে প্ৰায় এসপ্তাহমানৰ পিছত এদিন হঠাৎ তাইৰ কল এটা আহিল। মাতটো অস্পষ্ট। তাই খুব কান্দিবলৈ ধৰিলে। তাই ক'লে, মোৰ বিয়া ঠিক হৈছে। মোৰ ভৰিৰ তলৰ মাটি তেতিয়াই খহি পৰিল। মই চিঞৰি উঠিলোঁ, কিয়? তুমি মোক কিয় কোৱা নাছিলা? তাই কান্দি কান্দি ক'লে, তুমি মোক ৰাখিব নোৱাৰিবা। মোৰ দেউতাই মোক বিক্ৰী কৰি দিছে এজন ধনী ব্যৱসায়ীৰ হাতত। মই ক'লোঁ, পইচাই তোমাৰ বাবে সকলো, নহয় জানো? ঠিক আছে, যোৱাগৈ। এইবুলি কৈ মই ফোনটো কাটি দিলোঁ। মোৰ প্ৰেমে সেইদিনা মোৰ ইগ'ৰ ওচৰত হাৰ মানিছিল। অনুশোচনা আৰু এখন চিঠি। তাই নথকা দিনবোৰত মই পগলাৰ দৰে কাম কৰিলোঁ, কেৱল পইচা ঘটিবলৈ। 3 মাহৰ পিছত মই মোৰ প্ৰথমটো ডাঙৰ প্ৰজেক্টৰ চেকখন হাতত লৈ আহিলোঁ। কিন্তু কি হ'ব, সফলতা উদযাপন কৰিবলৈ তাইতো লগত নাছিল। মই তেতিয়া বুজিছিলোঁ, কেৰিয়াৰ বনাব পাৰি, কিন্তু সঁচা প্ৰেম এবাৰ যেতিয়া হেৰাই যায় নহয়, তাক ঘূৰাই পোৱাটো বৰ টান। মই তাইৰ ঘৰলৈ দৌৰিলোঁ। ঘৰত তলা মৰা আছিল। চুবুৰীয়াই মোক ক'লে যে এমাহ আগতেই তেওঁলোক ঘৰ এৰি গুচি গৈছে, কিন্তু যোৱাৰ আগত তাই মোৰ নামত এখন চিঠি দি গৈছিল। মোৰ হাত ভৰি তেতিয়া কঁপিছিল। চিঠিখন খুলি দেখিলোঁ, তাত লিখা আছিল, তুমি এই চিঠিখন পোৱালৈ মই হয়তো এই পৃথিৱীত নাথাকিম। তুমি মোক ভুল নুবুজিবা, মোৰ ব্লাড কেঞ্চাৰৰ লাষ্ট ষ্টেজ। চিঠিখন পঢ়ি মোৰ উশাহ বন্ধ হৈ যোৱা যেন লাগিছে। সেই প্ৰথম দিনা যে কাগজত লিখা মোক বচাব পাৰিবানে, সেই বাক্যশাৰী এতিয়াহে মোৰ মগজুত খুন্দা মাৰিলে। তাই মোক বিয়াৰ মিছা কথা কৈছিল যাতে মই তাইক পাহৰি নিজৰ কেৰিয়াৰত আগবাঢ়ি যাওঁ। মই চিঠিখনত থকা ঠিকনাটোলৈ পগলাৰ দৰে গাড়ী চলালোঁ আৰু চিকিৎসালয়ৰ আই.চ ইউৰ বাহিৰত মই ৰৈ আছিলোঁ। ভিতৰত তাই শুই আছে, কপালত এটা ৰঙা সেন্দুৰৰ ফুট। কিন্তু তাইৰ উশাহ চলি আছিল নে নাই মই নাজানো। মই লাহেকৈ দৰজাখন ঠেলি ভিতৰলৈ সোমাই গ'লোঁ আৰু দেখিলোঁ